গোটেই ৰাইডটো গাড়ী চলাই আহিছোঁ আৰু এতিয়া শুবলৈ পৰা নাই যিডাল গৰম এতিয়া কাঞ্চাক কৈছোঁ বোলো তই ডিকিটো খোল ডিকিত শুম এতিয়া এয়া কাঞ্চা এতিয়া গাড়ী ডিকিত খুলিছে ছাইড ডিকি আমাৰ ৰাণী ছাইড ডিকি খুলি আছে ছাইড ডিকি ধুনীয়াকৈ শুম নমস্কাৰ মই ডায়মণ্ড মোৰ অন্য টিভিটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাণীজনীক এতিয়া ধুনীয়াকৈ তেল ডিপু এটা কাষতে লগাই পিনি থৈ দিছোঁ এতিয়া ধোৱা পখলা চলি আছে চাফাই চিকুণ চলি আছে ভিতৰত মানে ইমানেই অতিমাত্ৰা গৰম মানে শুবলৈ মানে জেগা নাই ভিতৰত জেগাটো বহুত আছে মানে শুবলৈ মানে কোনো হেৰিয়ে নাই চান্সেই নাই মানে তো মই সেইকাৰণে এই ছাইড ডিকিতে শুৱাই এতিয়া মই ব্যৱস্থাটো কৰিছোঁ ইয়াত পাতি এখন পাই পিনি ধুনীয়াকৈ শুব পাৰিম আৰু ইয়াতো তেল ডিপু হয় বৰ ধুনীয়াকৈ তেল ডিপুত আছে তেল ডিপুত এই বতাহটো মাৰি আছে একচুৱেলি বতাহটো মাৰি থকাৰ কাৰণে মানে অকণমান সকাহ পাইছোঁ ইয়াত নাজানো কেলৈ মানে বতাহটো মাৰি থাকে এতিয়া সেই বতাহ চাতি মাৰি থকাৰ কাৰণে ইয়াতে অকণমান শুবলৈ পাওঁ নহ'লে আজি অৱস্থা বেয়া হ'লহেঁতেন আজি ভাত পানী নবনাওঁ মানে এইডোখৰত বনাই কৰি খাবলৈ বৰ সুবিধাজনক জেগাও নাই সেইকাৰণে নবনাওঁ সেইকাৰণে হাথিয়াৰ পত্ৰবিলাক চব ইয়াতে ভৰাই থৈ দিছোঁ আমাৰ যি বস্তু লাগে ধুনীয়াকৈ এইবিলাক যোগাৰবিলাক আমাৰ ইয়াতে আছে তো ভৰাই পিনি থৈ দিছোঁ এই কাষতে হোটেল এখন আছে এইডোখৰতে হোটেল এখন আছে তাতে ভাবিছোঁ খাই দিমগৈ নেকি গৈ পিনি ভাল বনাই নবনাই নাজানো বাৰু তাতে খাই দিবগৈ লাগিব গৈ পিনি এইডোখৰ নামচাই হয় 2 মাইল বুলি কয় নামচাই 2 মাইল এই আগলৈ ইয়াৰ পৰা 1.5 কিলোমিটাৰ আগত নামচাই টাউনখন আছে এইডোখৰ টাউনতে পৰে আৰু টাউনতে পৰে যদিও সেইডোখৰ মেইন টাউনডোখৰ মানে ধৰক আৰু বজাৰ হাটখন ইয়াৰ পৰা আপোনাৰ 0.5 কিলোমিটাৰ আগলৈ আছে বাকী ইয়াতো পেট্ৰল ডিপু এয়া আমাৰ সোণামীন ছাৰৰ এইফালে বিল্ডিং আছে এইবিলাক এয়াই আৰু মানে এয়া 2 মাইল বুলি কয় এইডোখৰ কাম কৰি হৈ গ'ল এইফালে এইবিলাক হৈ গ'ল ডাবল চিট পেলাই হৈ গ'ল পোৱালীয়ে ধুনীয়াকৈ গাড়ী চফা কৰি দিছে এইবিলাক 2 বাল্টিং লেতেৰা ওলালে এই বাল্টিং বাহিৰতে বাল্টিং আছে মানুহবিলাকে ধুনীয়াকৈ ইয়াত আমাৰ কাৰণে থৈ গৈছে লেতেৰা কৰি পিনি আমি চফা কৰি পিনি ধুনীয়াকৈ এই বটলত পিক ৰাতি খাই পিনে পিকাব লাগিব যে চিগনেচাৰ ৰজনীগন্ধা কমলা পচন্দ ক'ত পিকাব বটলতে পিকাই এনেকৈ ধুনীয়াকৈ এয়া পিক থৈ গৈছে আমাৰ ল'ৰাই চফা কৰিছে এতিয়া মই যাওঁ পাতিখন বিচাৰি আহিছোঁ পাতিখন কৰি ক'ত থলি পাতিখন ঠিক আছে এতিয়া পাতিখন লৈ পিনি ধুনীয়াকৈ এঘুমতি শুংগে দে গাঁৱৰ দে এবাৰ গাঁৱৰ ইয়াৰ পৰা লৈ যাওঁ ন গাঁৱৰ এই শ্লিপাৰ পৰা আৰু গাঁৱৰ দে এতিয়া ডিকিত ধুনীয়াকৈ পাতি লগাই লৈছোঁ পাতি আনিছোঁ পাতি লগাই লৈছোঁ 2টা গাৰু লৈ লৈছোঁ কাঞ্চাটো বাকী কিবা কিবি কাম আছে কৰি থাকিব মোক ডিষ্টাৰ্ব নকৰে এতিয়া তোমাৰ ছাইড ডিকিতে ধুনীয়াকৈ একদম এক ঘুমতি মাৰি কি আল্টিমেট জিন্দগী ন আমাৰ জিন্দগীটো একদম ফাটাফাটি ইয়াতকৈ শান্তি আৰু পৃথিৱীত একো নাই আৰু আইঅ শুই পিনি উঠিলোঁ ৰাম যি দেহাটোৱে শান্তি পাইছেও এডাল গৰমতে শুই আছোঁ ৰ'দ একদম চেং চেঙে আৰু তেওঁ এডোখৰ চাহ শুই ভালেই পালোঁ এতিয়া যাওঁ দানা বিচাৰি পেটৰ দানা বিচাৰি খানা বিচাৰি যাওঁ এতিয়া ক'ত কি ভাল খানা পাওঁ দা আপুনি ভাত খালে নাই ক'ত খালে কি দি খালে ৰাইজক আপোনাৰ চাহ দেখাই দিয়ক দেখা নাই আপোনাৰ মাছ ভাত খালে টেষ্টি বনাইছেনে দিয়ক পইচা দিয়ক মই খাই আহোঁগৈ ইছ ৰাম আজি কেবিনটো যি গৰম হৈ আছে যাওঁতে অৱস্থা বেয়া হৈ যাব চলাওঁতে চাহটোৰ পৰা যে ওলাই আহিছোঁ ৰ'দলৈ একদম এনেকুৱা লাগিছে নহয় এতিয়া যাই কি নহওক এইখনে হোটেল মুখৰ আগত লাগি আছে এইখন হোটেলতে ভাতটো খাম এতিয়া 2 কাষে ধুনীয়া ধুনীয়াকৈ গাড়ীবিলাক আহি আছে ভালে লাগিছে আৰু বিদেশী ফিল হৈছে দেখোন এই ইয়াতে খাই দিম ভাতটো কি নাম জানো মোদী হোটেল বুলি কয় চাচা খানা হোগা লাগে খানা ফাইনেলি আহি গ'ল ভাতটো কিন্তু ইণ্টাৰেষ্টিং হোৱাটো হ'ল প্ৰথমখন মই হোটেল পাইছোঁ য'ত ইমান একাহী এনেকৈ ভাত দিয়ে কাৰণ দমৰা গৰুৱে দেব নোৱাৰাকৈ একাহী ভাত দিছে ধুনীয়াকৈ এঘুমতি শুই ল'লোঁ ধুনীয়াকৈ এমুঠি ভাতো খাই ল'লোঁ এতিয়া যাবৰ সময় হৈছে আমাৰ মানে কি হয় সদায় যোৱা মানে ঠিক 10-15 মিনিটমান আগত গাত ধুওঁ এই ভাগিনদাই ধুই কৰি আহিলে এতিয়া মই ধুবলৈ যাওঁ সময় হৈ গ'ল যাবলৈ মানে আমাৰ গুৱাহাটীত লাইন আছে এতিয়া লাইন ওলাবলৈ হৈ গ'ল এতিয়া ধুনীয়াকৈ গাটো ধুই পিনি ওলাই কৰি যাওঁ ভগৱানৰ নাম লৈ পিনি যি কি নহওক ভিডিঅ' চাই কেনে পালে জনাব আজিলৈ ইমানে পুনৰ লগ পাম টাটা বাই বাই